तो 12:37 हल। तो इतना अभी कटिहार पालो, कटिहार किशनगंज। तो भैया अच्छा से जाना आप घर। तो इतना तो गुड मर्निंग एंड वेलकम टू उल्टा आप्पा। तो नतुन ब्लगर आपनक सबके स्वागतम जानाइছোঁ रुड़कीर পৰা। तो राति काली एटू एटा रूमत आছিলোঁ 500 टकात। तो पेकिंग पूरा ठीके আছে, আকৌ খোলা নাই। तो আজি মোৰ ৰাতিপুৱা ট্ৰেইন আছে 7:30। তো এতিয়া অলপ বাহিৰত যাওঁ, ষ্টেচনৰ কাষতে আছোঁ, ৰুম লৈছোঁ এটা সৰুছে। তো এতিয়া কিবা এটা বাহিৰত যাই কিবা এটা খাওঁ, খাই লৈ পেলাই ষ্টেচনলৈকে যাওঁ। তো বোলো আৰু যোনে ভিডিঅ'টো নতুন আছে তো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, সকলোকে আমি ঘূৰা অলপ চাই থাকোঁ। তো ইয়াতে এতিয়া চাহটো খাই লওঁ, কাৰণ বহুতে ভোক লাগি আছে আৰু টাইম হ'ল আপোনাৰ 6:16 আৰু ট্ৰেইন আছে মোৰ 7:30 বজাত। তো কিবা এটা খাই ল'ব লাগে, বাকী পেকিং পূৰা ফুল্লি ৰেডি। আৰু ভাল খবৰ এটা আছে আপোনালোকৰ আগত যাই পেলাই কৈ আছোঁ কি ভাল খবৰ। গাইজ ফাইনেলি এতিয়া ৰুড়কি ষ্টেচন আহি পালোঁ। তো মোৰ ট্ৰেইন আছে 7:30। তো 7:30 টাইম আছে। তো ভাইকো লগ পালোঁ। তো ULTA हम जाते हैं रुको। तो 1 নম্বৰ প্লেটফৰ্মতে আহিব। তো এতিয়া অলপ টাইম সময় আছে ট্ৰেইনখন আহিবৰ কাৰণে। তো দাদাজনক লগ পালোঁ, বঢ়িয়াকৈ কথা চথা পাতিলোঁ। কি ক'ম আৰু ভাল খবৰ এটাই যে মোৰ যিহেতু টিকেটটো কনফাৰ্ম হোৱা নাছিল, আপোনাৰ ৱেইটিং 86 আছিল। তো ভাল খবৰ এটাই যে ৰাতি মেছেজ আহিছে মোৰ RAC লাগিছে চিট S763। তো বহা চিটটো পালোঁ কিবাকৈ। তো মহাদেৱৰ কৃপাত চব আছে। তো হাৰাৰ মহাদেৱ সকলো মজা। ফাইনেলি পালোঁ নম্বৰ মোৰ 63 RAC। তো ডাইৰেক্ট এতিয়া গুৱাহাটী যাম, বহুতে ভাল লাগিব, মজা। তো অলপ চাই থাকোঁ কি হয় এতিয়া। তো 12:37 হল। তো এতিয়া আমি কাটিহাৰ পালোঁ, কাটিহাৰ। বাকী মজা, বাকী আৰু বেছি ভিডিঅ' বনাওঁ, ডাইৰেক্ট ঘৰতে যাই আছোঁ যিহেতু। তো মজা। তো ব'ল ইমান দিন এটা ৰাতি যে ইয়াতে কটালোঁ RAC। তো ভাইয়াৰ লগত থাকলোঁ। তো ভাইয়া এতিয়া যাব কিষানগঞ্জ। তো ভাইয়া अच्छा से जाना आप घर। तो इतना मोर सफर इतना अकले अकले चाँव इतना भैया बाय बाय, मिलते हैं कभी और एक बार, आप अच्छा से जाना। तो ये बात। तो इधर ट्रेन खाली हुई है, इतना गम ना पाऊँ। इधर बोलो किशनगंज मजा। फाइनली पाई गलो गुवाहाटी स्टेशन। तो